হাই ফ্ৰেণ্ডছ, এয়া ঢেকীয়া শাক মা আমাৰ বাৰীৰ পৰা ছিঙি আনিছে আৰু আজি আপোনালোকক ঢেকীয়া শাকৰ ৰেচিপি বনাই দেখুৱাম। আৰু এতিয়া ইয়াক মই ভালদৰে কাটি ল'ম। সৰু সৰুকৈ কাটি লৈছোঁ আৰু ভালদৰে চাই লওঁ যাতে একো নাথাকে। প্ৰায়খিনি কাটা হৈয়ে গ'ল। গোটেইখিনি কাটি লোৱা হৈ গ'ল। এতিয়া ভালদৰে ধুই লওঁ। এতিয়া ভালদৰে ধোৱা হৈ গ'ল। এয়া পিঁয়াজ দুটা কাটি থৈছিলোঁ আৰু এয়া কেঁচা জলকীয়া আৰু এয়া ৰহুন আৰু দুটা কণী লৈছোঁ। কেৰাহীটো গৰম কৰি লৈছোঁ। ইয়াত এতিয়া কাটি থোৱা পিঁয়াজখিনি দিম আৰু অলপ লাৰি ল'ম। এতিয়া তেল দিম আৰু ভালদৰে লাৰি ল'ম। আৰু ইয়াত কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া পিঁয়াজ আৰু জলকীয়া ভজা হৈ গ'ল আৰু ইয়াত ঢেকীয়া দিম। ঢেকীয়াখিনি ভালদৰে লাৰি লওঁ। হালধি আধা চামুচ, নিমখ সোৱাদ অনুসৰি আৰু কাটি থোৱা ৰহুনখিনি দি দিম আৰু এতিয়া ভালদৰে লাৰিম। ভালদৰে লাৰা হৈ গ'ল। এতিয়া ঢাকনিখন দিম। ঢাকনিখন গুচাই এবাৰ লাৰি দি চাওঁ। আকৌ এবাৰ ঢাকনিখন দিম। এতিয়া মই ইয়াত থৈ দিয়া কণী দুটা মিহলি কৰি দিছোঁ আৰু ভালদৰে লাৰি ল'ম।
ভালদৰে লৰা হৈ গ'ল আকৌ এবাৰ ঢাকনিখন মাৰি দিছোঁ আৰু আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব